সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু লেডি পিংকজোপা ইমান ধুনীয়া হৈছে, আচলতে ৰ'দ আৰু ছাঁ দুয়োটা সিহঁতি বিচৰা মতেই পাইছে, সেইকাৰণে কালাৰটো খুব ধুনীয়া হৈ গৈছে। কিন্তু ইয়াৰহে মই কাটিং কৰিব পৰা নাই, বহুতে বিচাৰিছে কিন্তু কাটিং বনোৱা নাই কাৰণে দিব পৰা নাই। আৰু এইজোপা হৈছে আদাৰনা, বগেনভেলিয়াৰ আদাৰনা। আৰু এইজোপা ফুলি থকাজোপা কিন্তু বিক্ৰী হ'ল, যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে কলি আহি আছে, সেইকেইটাহে মই দিব পাৰিম। আৰু এইজোপা মহাৰাণীও কলি আহি আছে, আৰু কেইজোপামানত কিন্তু কলি অহা নাই, আহিব কাৰণ এতিয়া ফুলিব আৰু লাহেকৈ। গতিকে মহাৰাণী আৰু আদাৰনা দুইজোপা এতিয়া মোৰ ওচৰত আছে, কিন্তু খুব বেছি নাই, কমটি আছে। দুইজোপা গ্ৰাফটেড হয়, ৰুটেড নহয়। আৰু গ্ৰাফটেড ল'লে আপোনালোকৰ ভাল হ'ব, কাৰণ ৰুটেড ল'লে কি হ'ব, গ্ৰাফটেডটো ভাল হ'ব। আৰু কি হ'ল, ৰুটেড ল'লে আমাৰ ইয়াত মাটিত সোনকালে ইহঁতি এডজাষ্ট হ'ব নোৱাৰিব, মৰি যাবও পাৰে। গ্ৰাফটেড হ'লে কি হয়, জেনেৰেল ভেৰাইটিৰ লগত থাকে, গতিকে জেনেৰেল ভেৰাইটি যিকোনো মাটিতে হৈ যাব। গতিকে আপোনালোকে চিন্তা নকৰিব গ্ৰাফটেড ল'লে বেয়া নেকি বুলি। আৰু এই একেমিনিজোপা কিন্তু মোৰ ফুলিয়ে থাকিলে, বহুত কলিও আহি আছে। মাজতে দেখুৱাম বুলিও ভাবোঁ, থাকি যায়। আজি অকণমান দেখুৱাই দিলোঁ আপোনালোকক। ডাবল ইমপ্ৰেশ্যনবিলাক যদি কাৰোবাক লাগে, কাটিঙৰ প্লেট মই ৰেডি কৰিছোঁ, কাটিঙৰ ট্ৰে পাব আৰু কাটিং হিচাপেও পাব। ধুনীয়া ধুনীয়া কালাৰ আছে, আৰু যিসকলৰ নাৰ্চাৰী আছে তেখেতসকলে প্লেট হিচাপেও ল'ব পাৰিব, দামটো মই কমতেই দিম। আৰু এতিয়া মোৰ এগৰাকীয়ে খুব ধুনীয়াকৈ কাটিং কৰিবলৈ শিকাই দিছোঁ, সেইকাৰণে তাইকো অকণমান দেখুৱাই দিছোঁ কোনগৰাকীয়েনো কাটিং কৰি ইমান ধুনীয়া ধুনীয়া পুলিবোৰ ৰেডি কৰিছে। এয়া মোৰ 2 প্লেট ৰেডি হৈ আছে, আৰু পলিথিনতো বহুতখিনি লগাই ৰাখিছোঁ। এইখিনি কালাৰ আহিব। অলপমান পলি হাউচৰ ভিতৰত থোৱাৰ কাৰণে পুলিবিলাক হেল্ডি হোৱা নাই, মানে লেংপেঙীয়া হৈছে, নিখকটীয়া হৈছে, যিটো কয়, একদম মানে খুব ঢিলা হৈ আছে ব্ৰাঞ্চবিলাক। মই ভাবিছোঁ সেইকাৰণে অকণমান 2 মাহমানৰ কাৰণে বাহিৰলৈ উলিয়াই দিব লাগিব। এই হেঙিংখিনি যিখিনি ডাবল ইমপ্ৰেশ্যন ৰাখিছোঁ, গোটেইখিনিতে আজি খুচৰি পেলাই ইহঁতক কৈছোঁ গোবৰ দি দিবি আৰু বাহিৰলৈ উলিয়াই দিবি। আৰু এই পলিথিনত থকাখিনিও চব বাহিৰলৈ উলিয়াই দিব লাগিব। আৰু গ্ৰীণ নেটৰ তলত থোৱাৰ কাৰণে অকণমান বেছিকৈ ইহঁতি দুৰ্বল হৈ আছে। মানে ইহঁতি যিটো ছানলাইটত খানাটো ৰেডি কৰে, ফটোচিনথেচিছ কৰে, সেইটো কৰিব পৰা নাই। আৰু ডলাৰ প্লেণ্ট হয় এইটো, চাকুলেণ্ট ভেৰাইটিৰ। আৰু মই চাকুলেণ্টখিনি যিখিনি এই পলি হাউচটোত ৰাখিছোঁ, আচলতে মই পলি হাউচটো ভাঙি পেলাম, গতিকেলৈ মই ভাবিছোঁ খালী কৰোঁ। গতিকে চাকুলেণ্ট যিখিনি আছে মই খুব কমতে আপোনালোকক দিম, মিনিমাম মোৰ অনা নিয়াৰ খৰচটোহে ৰাখিম। গতিকে যিসকলে ল'ম বুলি ভাবিছে স্ক্ৰীনশ্বট লৈ মোক লগত সোনকালে যোগাযোগ কৰিব। আৰু যিখিনি মই এতিয়া আপোনালোকক দেখুৱাইছোঁ, ক্ৰাচুলা, ডলাৰ প্লেণ্ট আৰু হাৱাৰ্থিয়া, গোটেইখিনি আপোনালোকে 99 ৰুপিছত ল'ব পাৰিব, অনলি 99 ৰুপিছত। গতিকে আপোনালোকে দেৰি নকৰিব, সোনকালে ল'লে মোৰ কি হ'ব, ঘৰটো খালী হ'ব আৰু ঘৰটো মই ভাঙিম। কাৰণ ফেব্ৰুৱাৰী মাহত বৰষুণ এজাক দুজাক আহিব, বহুত অসুবিধা হ'ব। এই যিটো পলি হাউচ মোৰ বহুত বছৰ হ'ল, এতিয়া গোটেই খুঁটাবিলাক মানে পচি গৈছে, গতিকে ভাঙিবই লাগিব আৰু উপায় নাই। আৰু এইবিলাক 70 ৰুপিছত, ইমান ধুনীয়া ধুনীয়া প্লাণ্টছ, ইমান 2-3টা ব্ৰাঞ্চ আছে, আপোনালোকে একদম খুব কম ৰেটতে পাইছে। গতিকে আপোনালোকে সোনকালে মোৰ পৰা এইবিলাক ল'ব পাৰিব। আৰু এইটো খুব মৰম লগা হেল্ডি প্লাণ্ট, ইয়াৰ দাম বেছি আছিলে, কিন্তু এতিয়া কমাই দিছোঁ 240। এইটো 240, আপোনালোকে ইমান কম দামত ক'তো নাপাব। আৰু কম দামত দিয়াৰ কাৰণটো হৈছে মই ঘৰটো খালী কৰিব লাগে, সেইকাৰণে মই কম দামতে আপোনালোকক এৰি দিছোঁ। আৰু এইটো 80 ৰুপিছতে পাব, বেছি নাই, কেইটামান পিচ আছে। গতিকে লৈ আপোনালোকে দেৰি নকৰি খুব সোনকালে মোৰ লগত যোগাযোগ কৰক, কাৰণ মই জানুৱাৰীলৈকেহে ৰাখিম এইখিনি। ফেব্ৰুৱাৰীত মই কোনোবা নাৰ্চাৰী বা তেনেকৈ যোগাযোগ কৰি গোটেইখিনি দি দিম বুলি ভাবিছোঁ। গতিকে তাৰ আগতে মই মোৰ যিসকলে ভিডিঅ' চাই ভিউৱাৰ্ছসকলক মই জনাই দিছোঁ যে মই কমতে দিছোঁ, আপোনালোকে লৈ লওক। নহ'লে গোটেইখিনি মই কোনোবা নাৰ্চাৰীৰ লগত কথা পাতি দি দিম বুলি ভাবিছোঁ, কাৰণ ঘৰটো মই খালী কৰিবই লাগিব, খালী কৰি মই ভাঙিব লাগিব। বিহুৰ পাছতেই ভঙাৰ কথা ভাবি আছোঁ, আৰু সোনকালে ভাঙিলেহে তেতিয়া আকৌ বৰষুণ নাপাম, নহ'লে বৰষুণৰ জাকৰ কাৰণে ঘৰটো বনাবলৈও অসুবিধা হৈ পৰিব। আৰু ডালিয়া যদি কোনোবাই লয়, অনলি 35, খুব ধুনীয়া ধুনীয়া কলি অহা এনেকুৱা হেল্ডি প্লাণ্ট পাব, পলি বেগত আছে, অনলি 35ত আপোনালোকে পাব। বিহুৰ বাবে আপোনালোকে খুব ধুনীয়াকৈ ফুলাই চাব পাৰিব। গোলাপ কেইজোপাও ইমান মৰম লগাকৈ ফুলি আছিলে, ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাই দিওঁ। আৰু নেষ্টাৰচিয়াম এতিয়া ফুলিবলৈ লৈছে, মই দেখুৱাম আপোনালোকক। জোপোহা হৈছে, টাবটো ভৰ্তি হৈ গৈছে। আৰু নেষ্টাৰচিয়ামো মোৰ পৰা ল'ব পাৰিব, যদি যিসকলে লয় মোক স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। হোৱাটছএপৰ নাম্বাৰটো মই স্ক্ৰীনত দি দিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো
ভাল পালে চাই লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো আজি চাইছে তেওঁলোকে মোৰ ভিডিঅ'টো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'।